Welcome to my new channel are Prank Studio और Facebook page VINDAS ভিডিঅ'ত সকলোকে স্বাগতম। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে যদি আপোনালোকে ফেচবুকত চাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম যে আপোনালোকে কেনেকৈ সিলাই মেচিনৰ বাবে আৰু ই ৰিক্সাৰ বাবে আবেদন কৰিব এই বিষয়ে আলোচনা কৰিম। তো আপোনালোকে সিলাই মেচিন আৰু ই ৰিক্সাৰ বাবে আবেদন কৰিবলৈ প্ৰথমতে আপোনালোকে যিকোনো এটা গুগল ব্ৰাউজাৰ ওপেন কৰিব, তাত গৈ লিখিব লাগিব আসাম মনিটাৰী ডেভেলপমেণ্ট বোৰ্ড। আৰু আপোনালোকে যদি মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাত ক্লিক কৰিলে এইটো পেজলৈ আহি যাব। এতিয়া মই আগতে দেখুৱাইছোঁ যে কেনেকৈ আপোনালোকে সিলাই মেচিনৰ কাৰণে এপ্লাই কৰিব। তো প্ৰথমতে আপোনালোকে এই ডিষ্ট্ৰিবিউশ্যন অফ সুইং মেচিন ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অকণমান সময় ল'ব, চাওক আহি গ'ল। এতিয়া আপোনালোকে আপোনালোকৰ কেণ্ডিডেট নেম যোনে এপ্লাই কৰিব তাৰ নাম দিব লাগিব ইয়াত। তাৰপিছত ফাদাৰ্ছ নেম ইয়াত দিব লাগিব, দেউতাকৰ নাম। তাৰপিছত মিডিল নেম উইল বি চেণ্ট, যদি আপোনাৰ মোবাইল নম্বৰ ইয়াত এণ্টাৰ কৰিব লাগিব, মোবাইল নম্বৰটো ইয়াত দিব লাগিব। তাত SMS উইল বি চেণ্ট, মানে এটা OTP যাব আৰু এই OTP দি ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপোনাৰ চিলেক্ট ছেক্স, আপুনি কোনটো মেল নে ফিমেল সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ভিলেজ আপোনালোকৰ গাঁও, আপোনাৰ গাঁও য'ত আছে আপোনালোকৰ গাঁওখনৰ নাম ইয়াত লিখিব। যদি আপোনালোকৰ টাউনত থাকে তেতিয়াহ'লে চহৰৰ নামটো লিখিব। পোষ্ট অফিচ ক'ত আপুনি পোষ্ট অফিচৰ নাম ইয়াত লিখিব। তাৰপিছত আপোনালোকে পুলিচ ষ্টেচন ক'ত আছে পুলিচ ষ্টেচনৰ নাম লিখিব। সিলেক্ট ষ্টেট, আপোনালোকে ষ্টেট ক'ত, আসাম যদি আসাম হয় আসাম, বিহাৰ যদি কোনোবা বিহাৰ কৰিছে তেতিয়াহ'লে বিহাৰ লিখিব। যিহেতু আমি আসামৰ সেইকাৰণে আসাম লিখিব লাগিব। তাৰপিছত সিলেক্ট ডিষ্ট্ৰিক্ট, ডিষ্ট্ৰিক্ট ক'ত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। যেতিয়া আপুনি আসাম চিলেক্ট কৰিব তো আসামৰ সকলো ডিষ্ট্ৰিক্ট ইয়াত আহি যাব। আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত চিলেক্ট ব্লক, আপোনালোকৰ ব্লক ক'ত আছে সেই ব্লকটো ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে পোষ্টেল পিনক'ডটো যে আছে সেই পিনক'ডটো দিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থটো আপোনাৰ বহাব। আধাৰ কাৰ্ডটো মাইনৰিটি থাকিব লাগিব, ইয়াত আধাৰ কাৰ্ডটো দিব লাগিব। এইখিনি দিয়াৰ পিছত আপোনালোকে চাওক ইয়াত কোৱালিফিকেশ্যন আপোনাৰ কিমান আছে, আপুনি সেই কোৱালিফিকেশ্যন মেক্সিমাম আপুনি 5 পাছ লাখ হ'বই লাগিব। ওপৰত আপুনি যিমানেই হয় গ্ৰেজুৱেশ্যন 8 পাছ SLC যিমানেই হয়, কিন্তু আপুনি মেক্সিমাম 5 পাছ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ কোৱালিফিকেশ্যনটো যে আছে তেতিয়াহ'লে আপুনি ইয়াত এণ্টাৰ কৰিব পাৰে। আধাৰ ইনফৰমেশ্যন আপোনালোকে চিলেক্ট কৰিব, আপুনি কোনটো আপোনাৰ কাষ্ট কি, তেতিয়াহ'লে আপুনি ইয়াত জেনেৰেল OBC ST যিটো আপোনাৰ সেইটো আপুনি কাষ্ট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ চিলেক্ট কমিউনিটি ৰিকুৱেৰ, আপুনি হিন্দু নে মুছলিম সেইটো আপোনালোকে চিলেক্ট কৰিব। ইয়াত খালি হিন্দু মানে এপ্লাই কৰিব নোৱাৰে। ইয়াত চাওক মুছলিম, জৈন, খ্ৰীষ্টান, পাৰ্চী, শিখ তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে ৰিলিজনটো ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত আপুনি এজ বা ন এটা দিলেই হ'ল। প্ৰিভিয়াছলি ট্ৰেইনিং ৰিচিভ ফ্ৰম, আপুনি যদি ট্ৰেইনিং ল'ব বিচাৰে তেতিয়াহ'লে আপুনি ট্ৰেইনিং ল'ব পাৰে, আপুনি নালাগে তেতিয়াহ'লে ন কৰি দিব। ডিছক্ৰিপশ্যন অফ দ্য ট্ৰেইনিং ৰিচিভ, যদি আপুনি ক'ত দিছে ডিছক্ৰিপশ্যন, আপুনি ক'ত ট্ৰেইনিংটো ল'ব বিচাৰে, আপোনাৰ এইজ একজনীৰ পৰা কিমান বয়স এইজটো আপুনি ইয়াত ডাইৰেক্ট বহাই দিব। তাৰপিছত আপুনি ফেমিলি এনুৱেল ইনকাম, আপোনাৰ এনুৱেল ইনকাম কিমান, এনুৱেল ইনকাম আপোনাৰ ইয়াত লিখাই আছে যে 3 লাখৰ ওপৰত হ'লে কিন্তু আপুনি এপ্লাই কৰিব নোৱাৰিব। ইয়াত আপোনালোকে ডকুমেণ্ট আপলোড দিব লাগিব। কেণ্ডিডেট ফটো, আপোনালোকৰ এটা ফটো ইয়াত আপলোড দিব লাগিব। কেণ্ডিডেট ছিগনেচাৰ, আপোনাৰ ছিগনেচাৰটো দিব লাগিব। আইডেণ্টি প্ৰুফ যিকোনো আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ ID এনেকুৱা যদি আছে তেতিয়া আপুনি আইডেণ্টি প্ৰুফ দিব লাগিব। তাৰপিছত এড্ৰেছ প্ৰুফ আপুনি আধাৰ কাৰ্ডো দিব পাৰে। এড্ৰেছ প্ৰুফ চাওক 500 KB হ'ব লাগিব। স্কুল চাৰ্টিফিকেট যোনটো আছে আপোনাৰ ক্লাছ 10, ক্লাছ 5, ক্লাছ 8 যোনটো স্কুল চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটটো ইয়াত বহাব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট যিটো আছে, ইনকাম চাৰ্টিফিকেট ইছ্যু ফ্ৰম দ্য অথৰাইজ ইছ্যু হ'ব লাগিব। কম্পেইণ্ট অথৰাইজৰ ইছ্যু তাত থাকিব লাগিব ইনকাম চাৰ্টিফিকেটত।
এজ প্ৰুফ আপুনি এডমিট কাৰ্ড দিব পাৰে, আধাৰ কাৰ্ড দিব পাৰে, SLC আধাৰ অন্য যিকোনো ডকুমেণ্টছ আপুনি দিব পাৰে। ইয়াত দিয়াৰ পিছত আপুনি কি কৰিব পাৰে, এই ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ কি হৈ যাব, ছাবমিট হৈ যাব। যিহেতু মই এই ফৰ্মটো ফিল আপ কৰা নাই সেইকাৰণে এনেকুৱা দেখুৱাইছে। আশা কৰোঁ আপোনালোকে বুজি পালে। যদি বুজি পোৱা নাই তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰক যে আপুনি কোনটো বস্তু বুজি পোৱা নাই। মই লগে লগে আপোনালোকৰ কাৰণে আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আজি ইমানেই।